এদিনৰ কথা ভগৱান বিষ্ণুৱে নাৰদক সুধিলে, আপুনি সদায় ভ্ৰমণ কৰি ফুৰে, এনেকুৱা এটা ঘটনাৰ বিষয়ে কওক যিটো ঘটনাই আপোনাক আচৰিত কৰি তুলিছে। প্ৰভু, মই এতিয়া জংঘলৰ পৰাই আহিছো। তাত এজনী গাই বোকাত ফচি আছে। সেই গাইজনীক বচাবলৈ তাত কোনো নাই। তেতিয়া সেইফালে চোৰ এজন আহিলে। গাইজনীক ফচি থকা দেখিও চোৰজনে তাত নৰখিলে আৰু বচাবলৈ প্ৰয়াস নকৰিলে। বৰঞ্চ সেই চোৰজনে সেই গাইজনীৰ ওপৰত ভৰি থৈ সিপাৰলৈ পাৰ হ'ল আৰু আগলৈ গৈ সেই চোৰজনে ধন সোণেৰে ভৰা মোনা এটা পালে। অলপ পাছত সেইফালে পণ্ডিত এজন আহি আছিলে আৰু গাইজনী বোকাত ফচি থকা দেখি পণ্ডিতজনে গাইজনীক বচাবলৈ বহুত কষ্ট কৰিলে। অৱশেষত গাইজনীক পণ্ডিতে বচাব পাৰিলে। কিন্তু মই দেখিলো যে গাইজনীক বোকাৰ পৰা বচোৱাৰ পিছত পণ্ডিতজনে অলপ দূৰত গৈ এটা গাঁতত পৰিলে আৰু বহুত দুখ পালে। প্ৰভু, আপুনিয়ে কওকচোন এইটো কেনেকুৱা ন্যায়? তেতিয়া ভগৱানে হাঁহিলে আৰু ক'লে, যি হ'ল ভালেই হ'ল। যিজন চোৰে গাইৰ ওপৰত ভৰি থৈ গৈছিলে তাৰ ভাগ্যত সেইদিনা খাজানা লিখা আছিলে, কিন্তু তাৰ এই পাপৰ কাৰণে অলপ মুদ্ৰাহে পালে। আৰু সেই পণ্ডিতজন গাঁতত এই কাৰণে পৰিলে কিয়নো তেওঁৰ ভাগ্যত সেইদিনা মৃত্যু লিখা আছিলে। পণ্ডিতজনে গাইক বচোৱাৰ কাৰণে পুণ্য বাঢ়িলে। সেইকাৰণে পণ্ডিতজনৰ এটা সৰু ঘটনা ৰূপলৈ পৰিৱৰ্তন হ'ল। মানুহৰ কৰ্মফল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। ভগৱানৰ এনেবোৰ কথা শুনি নাৰদে সন্তুষ্ট হৈ গ'ল। সেইকাৰণে আমি জীৱনত সদায় ভাল কৰ্ম কৰিব লাগে। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভগৱানে সকলোকে মংগল কৰিব।